ডিফুৰ এখন প্ৰতিষ্ঠিত ব্যক্তিগত বিদ্যালয়ত ইউৰোডাইট শিক্ষক অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰ নিৰ্যাতনৰ অভিযোগ অভিভাৱকৰ বিপৰীতে শিক্ষক অধ্যক্ষৰ এই সন্দৰ্ভত বিপৰীত প্ৰতিক্ৰিয়া প্ৰকাশ হিজবুল মুজাহিদিনৰ লিংমেন অভিমান্যু চৌহানক আদালতত হাজিৰ হুজাই শংকৰনগৰ আদালতত হাজিৰ কৰোৱা হৈছে অভিমান্যুৰ 10 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণৰ ৰায়দান বৈঠালাঞ্চত কিশোৰী ধৰ্ষণৰ উদ্যন্ত ঠিকাদাৰ যাতনা সহিব নোৱাৰে আত্মহত্যাৰ প্ৰচেষ্টা কিশোৰীৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডিফু টাউন কমিটিৰ গাতে লগা চহৰৰ এখন প্ৰতিষ্ঠিত ব্যক্তিগত বিদ্যালয় চহৰৰ বহু আধ্যবন্ত পৰিয়ালে নিজৰ সন্তানক পঢ়ুৱাবলৈ ভাল পোৱা এইখন অভিজাত বিদ্যালয়লৈ এবাৰ পোনপ্ৰথমবাৰৰ বাবে উঠিল অভিভাৱকৰ অভিযোগৰ আঙুলি বিদ্যালয়খনৰ ছাত্ৰ এহাল পিতৃমাতৃয়ে 23 ছেপ্টেম্বৰত সংবাদমেল অনুষ্ঠিত কৰি ছাত্ৰ অনুশাসনৰ নামত নিৰ্যাতন দিয়াৰ লগতে পঢ়ুৱাৰ ক্ষেত্ৰতো তোৱালে সন্দেহৰ আঙুলি হয় এইখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানটোৰ নামে হৈছে ইউৰোডাইট বিদ্যালয় কাৰ্বি আংলং জিলাৰ ভিতৰ আটাইতকৈ ঊৰ্ধ্ব মাচুল পৰিশোধ কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে চহৰৰ প্ৰায়বোৰ অভিজাত পিতৃমাতৃয়ে এইখন বিদ্যালয়ত পঢ়ুৱাই ভাল পায় কিন্তু এই প্ৰতিষ্ঠিত আৰু অভিজাত বিদ্যালয়খনৰ বিপক্ষে এবাৰ উঠিল অভিযোগৰ আঙুলি শিক্ষক অধ্যক্ষৰ বিপক্ষে সংবাদমেল আয়োজন কৰি সাংবাদিকৰ আগত ব্যক্ত কৰিলে অভিজাত বিদ্যালয়খনৰ একাংশ অপ্ৰকাশিত তথ্য এই তথ্য ফাদিল কৰিলে এহাল অভিভাৱকে সুমন দেৱনাথ আৰু সংগীতা দেৱনাথ নামৰ এহাল দম্পতীয়ে তেওঁলোকৰ সন্তানক বিদ্যালয়ৰ ভিতৰত অনুশাসন শিকোৱাৰ নামত কৰা অকথ্য নিৰ্যাতন অভিযোগ তোলাৰ লগতে শ্ৰেণীত পাঠদানতো শিক্ষক শিক্ষয়িত্ৰীসকলে অনুশীলনৰ প্ৰশ্ন উত্তৰ অশুদ্ধ উত্তৰকো শুদ্ধ কৰি দেখুৱাই বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে 3-4 বছৰৰ পৰা মোৰ ল'ৰা ইউৰোডাইট স্কুলত পঢ়ি আছে স্কুলৰ সব বস্তু ঠিক আছে তাৰপিছত আজি এবছৰ 2 বছৰৰ পৰা মোৰ ল'ৰা বুলি নহয় অল ষ্টুডেণ্টক কেতিয়াবা মানে অলপ মাৰপিট নিচিনা হয় টিচাৰে মাৰে তাৰপিছত মোৰ ল'ৰাকো কণ্টিনিউৱাছলি কেইদিনমানৰ পৰা মাৰপিট হৈ আছে কিন্তু মই যদি এইটো লৈ পেলাই সিহঁতৰ ওচৰত যাওঁ তেতিয়া কয় এইটো আমি ছাৰক কওঁ ছাৰে এইটো হৈ যাব মিউচুৱেল হৈ যাব এনেকৈ কৰি পাম তাৰপিছত পঢ়া শুনাৰ ক্ষেত্ৰত স্পেলিং ৰং কৰি পেলাই নেপকিনৰ জায়গাত নেপকিন কোন বালৰ মিডিয়া মাতলি মাত এখন কোন নেপকিন কৈছে মেডামে কৰিব পাৰিবি ততে কোন মিডিয়া আনিব পাৰা আনি দেখা হেডমিস্ট্ৰেছ কোন মিডিয়া মিসেস খাটনিয়া কোন বাল বলে কৈছে নি হা কোন বালৰ মিডিয়া আনিবি ঠিক আছে হা আৰু কৈছে কোন মিডিয়া আছে আনিবি তেনেহলে আমি তেতিয়া হিয়ত এইটো নেয়াৰ টাউন কমিটি কোড হয় এখন স্কুল ডিফু কাৰ্বি আংলং কেতিয়াবা মিছবিহেভ হৈছে আপোনালোকৰ মিছবিহেভ আপোনালোকৰ আপোনাৰ ল'ৰাটোতো হাত উঠাই থাকে ড্ৰাম সেট দি মাথাত মাৰে জৰুৰত পৰিলে আপুনি আমাৰ বাচ্চাৰ লগত কমেণ্টটো ল'ব পাৰিব বাচ্চাই ক'ব পাৰিব আপোনালোকৰ ল'ৰা কিমান ক্লাছত ক্লাছ 1 মানে স্কুলৰ আনহাতে শ্ৰেণী শিক্ষকে নিৰ্যাতন চলোৱাৰ অভিযোগ অধ্যক্ষগৰাকীৰ আগত দিওঁতে অধ্যক্ষগৰাকীয়ে অভিযুক্ত শিক্ষক আৰু অভিযোগী দম্পতীৰ দুই পক্ষৰ কথাবোৰ শুনি অভিযোগৰ সন্দৰ্ভত নিৰপেক্ষ বিচাৰৰ সলনি মাতেৰে কৰ্কটনা কৰা বুলি ব্যক্ত কৰে দেৱনাথ দম্পতীয়ে ইপিনে এই সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক প্ৰশ্ন কৰোঁতে উত্তৰত অধ্যক্ষগৰাকীয়ে অভিযোগী দম্পতীক হালকহে বিষয়টোক লৈ অতিৰিক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে একজন বাচ্চা কি কৰিলে এজৰ ডেস্ক মানে যোন স্লেব আছে যোন ডেস্ক বেঞ্চটো যোনতে টিফিন বক্স মানে ক্লিন থয় সময়ত কি হয় সব এক লাইন পৰা সোমাইছে ক্লাছ 1 বাচ্চা এটা সব বাচ্চা কাৰণে আমি টিচাৰ থব নোৱাৰোঁ एक लाइन सोमाइसे एक बच्चार हाथ की हल मैं डेस्क बक्स ऊल् ता हाथ पेन्सिल तो गल
পানী খাওঁতে কি হৈ গ'ল মইতো ক'লে আপুনি যে বোলে বাইদেৱে কৈছে দেই যে আপুনি যে বোলে আমাক টিচি লৈ যাবলৈ ক'লে ৱেৰেজ মই টিচি লৈ যাব কোৱা নাই মই কৈছিলোঁ যে আপোনালোকৰ যদি ইমান অসুবিধা হৈছে আমাৰ স্কুলখনত কিজানি আপোনাৰ বাচ্চাৰ কাৰণে আমাৰ দিগদাৰ হৈছে আপোনাৰ বাচ্চাটো কিজানি গ্ৰ' কৰিব পৰা নাই গতিকে আপুনি টিচি লৈ পেলাই যাওক বেলেগ স্কুলত কিজানি আপুনি বেছি ফেচিলিটি পাব তো তেওঁতো ক'লে হ'ব তেতিয়াহ'লে বোলে মোৰ হাজবেণ্ডৰ লগত কথা পাতিব তো মই কৈছোঁ ঠিক আছে আপোনালোকে আহিব আপুনি আৰু হাজবেণ্ড আহিব একচুৱেলি মই মাতিছিলোঁ হাজবেণ্ডক সৌৰভক মাতিছিলোঁ আৰু ৱাইফ আহিব ঠিক আছে তাৰপিছতে ৱাইফ আহিব তেতিয়া মই কৈছোঁ মইতো আপোনাক মাতা নাছিলোঁ একচুৱেলি দাদাকহে মই মাতিছিলোঁ তেতিয়া ক'লে নাই বোলে দাদা বোলে আউট অফ ষ্টেচন বুলি ক'লে দেই আউট অফ এনেকুৱাকৈ কৈছে আজিও এনেকুৱা কৈছে আউট অফ ষ্টেচন বুলি ক'লে মই কৈছোঁ হ'ব ঠিক আছে আপোনাৰ লগতে কথা পাতোঁ বহকচোন বুলি ক'লে তেতিয়া কৈছে নাই বোলে মোৰ কঁকাল বিষ আছে বোলে মই বহিব নোৱাৰোঁ ক'লে হ'ব ঠিক আছে তেতিয়াহ'লে তথাপিও মই এমফেচিছ কৰিছোঁ যে বহক তাৰপিছত তেওঁ গুচি গ'ল অফিচৰ পৰা মৰ্ণিং টাইমত তাৰপিছত শিক্ষক অধ্যক্ষ আৰু অভিভাৱকৰ মাজত হোৱা এই আৰোপ আৰু প্ৰত্যাৰোপৰ পৰিণাম কি হ'ব সেয়া সময়তহে পৰিলক্ষিত হ'ব স্কুলত ইউনাইটেড একাডেমিত আমি গ'লোঁ আমাৰ বাচ্চাৰ স্পেলিং বহুত দিনৰ পৰা ৰং হৈ আছিলে তাৰপিছত এইটো কথাটো লৈ কিনে যাওঁতে প্ৰিন্সিপাল মেমে আমাক খুব অত্যাচাৰ কৰিলে আৰু টেবুলত মাৰি থাপ্পৰ মাৰি পেলাই কৈছে ননচেন্স মূৰ্খ আৰু কৰিব আমাৰ লগত ইয়াৰ পৰা ক্লাছৰ পৰা ওলাই যা নহ'লে থপৰীয়া গাল ফাটাই দিম কৈছে আৰু কৈছে তেতিয়া আমি ক'ব লগা হৈছে ঠিকেই আছে আপুনি বেড বিহেভ কিয় কৰিছে প্ৰিন্সিপাল মই কৈছিলোঁ যে মই মিডিয়াৰ ওচৰত যাম এতিয়া তেওঁ কৈছে কোন বালৰ মিডিয়া মাতিবি মাতি ল যা কি কৰিব পাৰোঁ কৰ চাই ল'ম বুলি এনেকৈ বুলি কৈছে আপোনাৰ লগত কেতিয়াৰ পৰা এনেকুৱা ব্যৱহাৰ কৰি আহিছিলে ব্যৱহাৰটো আজি মোৰ লগত এইটো ফাৰ্ষ্ট টাইম কৰিছে কিন্তু মোৰ ল'ৰাটোক সদায় মানে এনেকৈ মাৰপিট কৰেই ল'ৰাই সদায় কৈয়ে থাকে এনেকৈ মাৰে আৰু সিহঁতে যিবোৰ শিকায় মানে চব ভুলেই শিকাই আছে সদায় ভুল কাৰেকশ্যন কৰিয়ে থাকে এটা দুটা ভুল নহয় সদায় কৰি থাকে সিহঁতে নিজেই এইটো কথা এগ্ৰী কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ হোজাই আৰক্ষীয়ে আটক কৰা হিজবুল মুজাহিদিনৰ লিংমেন চৌহানক আদালতত হাজিৰ হোজাই শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰোৱা হয় অভিমান্যুক 10 দিন আৰক্ষী জিম্মালৈ প্ৰেৰণৰ ৰায় আন আদালতৰ অস্ত্ৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অভিমান্যু হয় এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰক্ষী মাৰাথান জেৰা অসমত কুটঘাটৰ লক্ষ্যৰে হিজবুল মুজাহিদিনৰ বিৰাট নেটৱৰ্ক গঢ় দি তোলা সংগঠনটোৰ লিংমেন এজনৰ পিছত এজনকৈ আৰক্ষীৰ জালত পৰাৰ পিছত পোহৰলৈ আহিছে কিদৰে অসমত নিষিদ্ধ ঘোষিত সংগঠনটোৱে অসমত বৃহৎ জাল পেলাইছিল শেহতীয়াকৈ শনিবাৰে হোজাই আৰক্ষীয়ে সংগঠনটোৰ আন এক সক্ৰিয় সদস্য অভিমান্যু চৌহানক কমৰুজ জামানৰ সৈতে অস্ত্ৰ সৰবৰাহত থকা অভিযোগ কাৰ্বি আংলঙৰ মথকাৰ পৰা আটক কৰে আটক কৰাৰ পিছত দেওবাৰে হোজাই আৰক্ষী আৰু সোমবাৰে হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে 10 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে অভিমান্যু চৌহানক অভিমান্যু চৌহান প্ৰৱেশ কৰা হ'ল আজি কিহৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা তেখেতৰ এটা এংগল পোৱা গৈছে আমাৰ এই কেছটোতে যমুনামুখ কেছটোতে 124/18 আছে তেওঁৰ ইনভলভমেণ্ট পোৱা গৈছে আৰু 10 দিনৰ যিমান বিচাৰিছিল ৰিমাণ্ডত মহামান্য আদালতে 10 দিন এলাউ কৰিছে ভিতৰুৱা কিছু তথ্য ইতিমধ্যে লাভ কৰিছোঁ মানে লাভ কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত কিবা ক'ব নেকি কি লাভ কৰিলে অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰত আমাৰ জেৰা অব্যাহত আছে এইটো এনেই মানে আৰ্লি হ'ব আগন্তুক দিনত আৰু এনেকুৱা ধৰণৰ সন্দেহযুক্ত লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে নেকি এতিয়া আমি চলাই আছোঁ এতিয়া ধৰক এতিয়ালৈকে আমি 8জন মানুহক গ্ৰেপ্তাৰ কৰিছোঁ অভিমন্যু চৌহানক লৈ পেলাই চাই লওঁ এতিয়া ইয়াৰ পিছত যদি কিবা ওলায় তেতিয়াহ'লেতো আমি উচিত কৰিব লাগিব কিন্তু আমাৰ এট প্ৰেজেণ্ট আমি আমাৰ জেৰা অব্যাহত ৰাখিছোঁ লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংশ আৰক্ষী থানাৰ অন্তৰ্গত বৰ আংলঙৰ এগৰাকী 13 বছৰীয়া কিশোৰীক এজন উদ্যন্ত ঠিকাদাৰে ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত বিদ্যুৎ বিভাগৰ কোম্পানীৰ অধীনত ঠিকা কাম কৰা অৰুণ বে নামৰ উদ্যন্ত ঠিকাদাৰে ভয় ভাবুকি প্ৰদান কৰি বলপূৰ্বক এগৰাকী 13 বছৰীয়া কিশোৰীক সংগঠিত কৰি আহিছিল
লেঙেৰিত এখন ক্ষুদ্ৰ পাণ দোকান দি পৰিয়াল পোহপাল দিয়া ব্যক্তিজনৰ কনিষ্ঠ কন্যা কিশোৰীগৰাকীৰ লগতে পৰিয়ালটোক প্ৰাণনাশৰ ভাবুকি দি এই উদ্যন্ত ঠিকাদাৰজনে এনে অনৈতিক কাৰ্য সংগঠিত কৰি আহিছিল ইপিনে লম্পট ঠিকাদাৰজনে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি কিশোৰীগৰাকীয়ে বিল্ডিঙৰ পৰা জঁপিয়াই আত্মহত্যা চেষ্টা চলায় কিন্তু পৰিয়াল আৰু স্থানীয় ৰাইজৰ সহযোগত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনা এইদৰে পোহৰলৈ আহে এই ঘটনাৰ সন্দৰ্ভত বৈঠালাংচ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতে ঠিকাদাৰ অৰুণ বেগ আটক কৰি 73/18 under section 341/342/376/411/506/306 IPCR/W section 8 of POCSO ACT 2012 নম্বৰত কুছৰ ৰুজু কৰি অহাকালি জেললৈ প্ৰেৰণ কৰিব চৈধ্য বছৰ হোৱা নাই স্যাৰ 14 বছৰ হ'ব এইটো মাছ মাহতে 14 বছৰ হ'ব 2019 কোনে কৰে কোনে কৰিছে অৰুণ বি হয় স্যাৰ তেওঁ তিনিবাৰ কৰিছে তিনিবাৰ জুৰিবস্তি কৰিছে স্কুলৰ ওচৰত আৰু ইয়াত কামত মাতিব আহিছে মোৰ ঘৰক তেতিয়াও তেনেকৈ কৰিছে বোলে আৰু এবাৰ কোৰ্ট কৰিছে এইটো কচবৰ আহোঁতে একবাৰ সেই স্কুলত কৰিলে বোলে তেনেকৈ জুৰিবস্তি কৰিছে সি মানে ঝপিয়াই দিব লৈছিলে গাড়ীৰ ভিতৰৰ পৰা তাৰপিছত সি ধমকি দিছে আৰু ছোৱালীজনীক ধমকি দিছে মাৰি দিম ডিঙি চেৰি পেলাই বুলি কৈছে বোলে তেতিয়া কৈছে তোৰ মা দেউতাক যদি কৈ দিবি কথাটো তো তহঁতে দোকানো চলাব নোৱাৰিবি ঘৰতো থাকিব নোৱাৰিবি তহঁতে খেদাই দিম বুলি কৈছে বোলে এইটোৱে আৰু এতিয়া বৰ্তমান আপোনালোকে ছোৱালীজনী ক'ত দিলে ছোৱালীজনী কি কৰিলে ছোৱালীজনী আছে ক'ত আছে ছোৱালীজনী এতিয়া বঠাচুতি আছে থানাতে আছে বঠাচুতি থানাত আছে আৰু ল'ৰাটো এৰেষ্ট কৰিছে নে ল'ৰাটোক এৰেষ্ট কৰি পেলাই তাতে আছে এতিয়া তেখেতসকলে কি কৈছে আপোনালোকক ছাৰহঁতেতো কি ক'ব আৰু হেৰাছমেণ্ট এতিয়া কালি হামৰান যাব লাগে বুলি কৈছে ছাৰে কোৰ্টত যাব বঠাত লাংচৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ ষষ্ঠ অনুসূচীৰ নীতি অনুসৰি হ'ব লাগিব কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী নিৰ্বাচন আৰু এই নিৰ্বাচনত কেৱল পাহাৰীয়া জনগোষ্ঠীসকলেহে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব এই দাবী তুলি 24+ সংগঠনৰ লগতে KSA, KNCA আৰু 12টা আঞ্চলিক হাবে সন্থাই মিলি যৌথভাৱে পশ্চিম কাৰ্বি আংলঙৰ অসমৰ গৱৰ্ণৰলৈ খেৰণি থানাৰ জৰিয়তে প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ইতিমধ্যে পাহাৰীয়া জিলা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ষষ্ঠ অনুসূচীৰ নীতি অনুসৰি নতুন নিৰ্বাচনী নীতি প্ৰস্তুত কৰিবৰ বাবে ৰাজ্যৰ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে আৰু এই অনুসৰি কাৰ্বি পৰিষদত খচৰা কমিটি গঠন কৰি নিয়মাৱলী প্ৰস্তুতকৰণৰ কামত আত্মনিয়োগ কৰিছে এই সকলোবোৰ কাৰ্য ভালদৰে হোৱাৰ লগতে কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচী এলেকাত কেৱল পাহাৰীয়া জনগোষ্ঠীয় প্ৰাৰ্থীকহে প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি হ'ব লাগে বুলি দাবী তুলি 24+ সংগঠন আৰু KSA, KNCA তথা 12টা আঞ্চলিক হাবে সন্থা যৌথভাৱে অসমৰ গৰ্ভনৰ তথা ৰাজ্যপাললৈ 24 ছেপ্টেম্বৰত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানাৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছে Militum ladak organization kodu isi bange nokbari longri sar habiame isi bange longri krehini sar habiame 24+ organization KNCA lapen KSA militum la kaduko ve tum chingrum pet panse la bangsu non chisong bom maputhak 24+ tum non chisong bom la bangsu 6 schedule long India constitution long nang top pidap 6 schedule long nang top pi hala paragraph 2 stop paragraph 7 ating pen council tum tame prabjing ben la bangso kam ke claim je phanse ni tum pini dak memorandum dak Kheroni police station officer in charge la pen through DC se pale po DC pen governor phanse la bangso governor ni la bangso memorandum ni tum pinchong lo la se la bangso ni tum kachisong pot bala so memorandum ki piat teng pen council tum tame prabjing pen RD dojor pen ke claim sara ke phanse pachini lo la ka include ni la helo isia bang ke lan chvet lo customary law bang labang apang tang big nanji lapen claim mo serak ni ki kuna se ki lelang ma ki chun chelang ma lai silo isia bang ke non la 6 schedule long ke tok dak la paragraph 2 so paragraph 7 along ke tok dak ating pensi council tum
claim back nam po pasi pachini lo halda ka kimi gu pine ke thadun ji ron asla pusan ma thapan do ma aki mia bang ke non la pulo council tum kidam tang chi song pon dera phipen hala drafting committee long la pon perat members atum phan la sela so drafting committee long tame kadu ko vetum hala nili tum ki hang ateng pen ST tribe patum an abang ke so drafting committee long dodun long pet nang ji la pensel la so teng pesen nili tum la so drafting abang a committee si claim dera phipen nili tum la so hala paragraph 2 paragraph 7 ateng pen kami claim ra per ji pasi pasi Kheronir pora biret inghe report card news সময় এটি চৌ বাণিজ্যিক বিৰতিৰ J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত
হোজাই জিলাৰ দেৱস্থানত দিনজোৰা কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজন কৰা হয় শিক্ষকৰ ৰাজহুৱা বিদায় সম্ভাৱনা অনুষ্ঠান। মৌডংগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক হলিৰাম নাথ, হিন্দী শিক্ষক জালাল উদ্দিন চৌধুৰীৰ লগতে এমি মাদ্ৰাছা প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ নাথ আৰু চতুৰ্থ বৰ্গৰ ৰহি মুজাম্মল লস্কৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ উপলক্ষে আয়োজিত এই ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি সাবিৰ আহমেদ মজুমদাৰে। লগতে বিদ্যালয়ৰ 39 বৰ্ষপূৰ্তিত 39খন পতাকা উত্তোলন কৰে স্থানীয় শিক্ষাবিদ তথা জ্যেষ্ঠ নাগৰিকসকলে। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে সুসজ্জিত সমদলৰ মাজেৰে পুষ্প বৰ্ষণেৰে বিদায় প্ৰাৰ্থীৰ স্মৃতি সজীৱ ৰখাৰ বাবে তেখেতসকলৰ দ্বাৰা একোজোপাকৈ গছপুলি ৰোপণ কৰা হয়। আনহাতে দিনৰ 1 বজাত অভ্যৰ্থনা সমিতিৰ ৰূপক দাসৰ কথা আৰু প্ৰবীণ শিল্পী মানিক বৰাৰ সুৰেৰে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধনী গীতেৰে আৰম্ভ হয় সম্বৰ্ধনা অনুষ্ঠান আৰু মুকলি সভা। অভ্যৰ্থনা সমিতিৰ সভাপতি সাবিৰ আহমেদ মজুমদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত আঁত ধৰে প্ৰাক্তন ছাত্ৰদ্বয়ক্ৰমে ৰূপক দাস আৰু ফাহিম ইকবাল মজুমদাৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সমাজ জীৱনৰ ওপৰত শিক্ষকৰ অৱদানৰ ওপৰত আলোকপাত কৰে। সভাত শিক্ষাবিদ ৰহমত আলী বৰভূঞা, জুৱেৰ আহমেদ প্ৰমুখ্যে বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী উপস্থিত থাকে। এই অনুষ্ঠানত বিদায় প্ৰাৰ্থীসকলক স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানীয় প্ৰশস্তি পত্ৰ শৰাই আৰু বিভিন্ন উপহাৰেৰে বিপুল সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ বদৰুল ইছলাম বৰভূঞাৰ সম্পাদনাত প্ৰস্তুত কৰা জ্যোতিষ্মান শীৰ্ষক স্মৃতি গ্ৰন্থখনো উন্মোচন কৰা হয়। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰা ৰিপৰ্ট, কাট নিউজ। সদ অসম সাংবাদিক সন্থাৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা। কহাৰা কনভেনশ্যন হলত 23 ছেপ্টেম্বৰত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাত কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে। কাজিৰঙা কহৰা কনভেনশ্যনত হলত সদ অসম সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ প্ৰতিনিধি সভা। এই বিশেষ প্ৰতিনিধি সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক আলোক বৰবৰাই বিশেষভাৱে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। যিহেতু আমি মহোৎসৱত ঘূৰি ঘৰত আমাৰ প্ৰায় সময় নাথাকে কাম কৰাৰ কাৰণে, তেতিয়াহ'লে আমি কি কৰিম, কোন ৰাস্তাতে আগুৱালে আমাৰ পৰিয়ালটো অন্তত ভালকৈ চলিব। কাৰণ আমাৰ সাংবাদিকতাৰ যিখিনি অৰ্থ আমি পাওঁ এইখিনি কিন্তু আমাৰ পৰিয়ালটো সুচাৰুৰূপে চলায়। সদ অসম সাংবাদিক সন্থাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ কমিটিৰ সম্পাদক জয়ৰাম কাঠাৰ, সম্পাদক সঞ্জয় তকবি প্ৰমুখ্য, বীৰেন ইংহি, ফ্ৰেন্সিছ টেৰন, সঞ্জয় কুমাৰ সিং, ধন সিং ফাংচো, ধৰম সিং ফাংচো, সঞ্জয় ৰংপি, ৰুস্তম তকবি আৰু কেলভিন টেৰাং প্ৰমুখ্য সাংবাদিকসকলে অংশ লয়। বিশেষ প্ৰতিবেদক, কাট নিউজ। চামেলাংছ ব্লক উন্নয়নৰ কাৰ্যালয়ত 15 নং মহামায়া পৰিষদ সমষ্টিৰ নতুন ভিডিচিৰ অধ্যক্ষ হাৰসিং ইংলেঙৰ প্ৰথম কাৰ্যভাৰ গ্ৰহণৰ উপলক্ষে 24 ছেপ্টেম্বৰত এখনি সভা অনুষ্ঠিত হৈ যায়। BLCCৰ অধ্যক্ষ শৰৎ পৌৰোহিত্যত অনুষ্ঠিত সভাত চামেলাংছ ব্লক মণ্ডলৰ সম্পাদক বাবু টিছই সভাত উপস্থিত আটাইবোৰ অতিথিবৰ্গক পৰিচয় কৰোৱায় আৰু ব্লক মণ্ডলৰ সভাপতি চন্দ্ৰ সিং ইংটিয়ে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে। উল্লেখ্য, নতুন ভিডিচি অধ্যক্ষ হাৰসিং ইংলেঙে দায়িত্বভাৰ গ্ৰহণৰ উপলক্ষে এই সভাত স্থানীয় জনপ্ৰতিনিধি লুনসিং তেৰণে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ইতিমধ্যে সদস্য প্ৰাক্তন হোৱা ভিডিচি অধ্যক্ষগৰাকীৰ দৰে কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ পৰামৰ্শ কৰে।
সকলে ঐক্যবদ্ধভাৱে ৰাইজৰ হকে প্ৰয়োজনীয় কাম কাজৰ লগতে দলীয় কাম কাজো ভালদৰে আৰু সমিল মিলকৈ কৰি যাবলৈ সভাত উপস্থিত আটাইলৈকে আহ্বান জনায় বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ